টেনশ্যন হৈ আছে দেই, কি হ'ব নাজানো ইণ্টাৰভিউটো। আপুনি মোতকৈ আগত যাব নি বাৰু? কিয় টেনশ্যন হৈ আছা? বিন্দাছ থাকা, দেখা নাই মই কেনেকৈ বিন্দাছ আছোঁ। হেৰি কৰিবা, কাম এটা কৰিবা, মই ন তোমাতকৈ আগত যামেই, তোমাক উত্তৰবিলাক কৈ দিম যদি পাৰোঁহে। নেক্সট কোন আছে? মই আহ ছাৰ সোমাব পাৰিমনে? আহা থেংক ইউ ছাৰ। তেন্তে কোৱাচোন, এতিয়া যিটো সময়ত এটা ডাঙৰ মহামাৰী ভাইৰাছে দবদবাই আছে যে পৃথিৱীত, এই ভাইৰাছটোৰ নাম কি তুমি জানানে? ছাৰ জানো, কৰোণা ভাইৰাছ। গুড, পাৰিছা। থেংক ইউ ছাৰ। দ্বিতীয় প্ৰশ্নটো তেতিয়াহ'লে কোৱাচোন, আমাৰ জাতিৰ পিতা কোন? ছাৰ মহাত্মা গান্ধী। শুদ্ধ হৈছে, শুদ্ধ। তৃতীয় প্ৰশ্নটো কোৱাচোন তেতিয়াহ'লে, গৰু ছাগলীৰ প্ৰধান খাদ্য কি? ছাৰ গৰু ছাগলীৰ প্ৰধান খাদ্য দল ঘাঁহ ছাৰ, দল ঘাঁহ। গুড, পাৰিছা। চতুৰ্থ প্ৰশ্নটো তেতিয়াহ'লে ভালদৰে শুনিবা দেই। ভাৰতবৰ্ষ কোন চনত স্বাধীন লাভ কৰিছিল? ছাৰ প্ৰচেষ্টাটো বহুত দিনৰ পৰাই হৈছিলে, কিন্তু 1947 চনৰ 15 আগষ্টৰ দিনাখনে আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'বলৈ সফল হৈছিল। সুন্দৰ, খুব সুন্দৰ। মই যিকেইটা প্ৰশ্ন দিছোঁ তুমি ধুনীয়াকৈ উত্তৰ দিব পাৰিছা। তেতিয়াহ'লে নেক্সট প্ৰশ্নটোলৈ যাওঁ। পৃথিৱীৰ ওচৰত থকা এটা গ্ৰহৰ নাম কোৱাচোন তুমি? ছাৰ মংগল গ্ৰহ। অতি সুন্দৰ, পাৰিছা, ধুনীয়া হৈছে। পঞ্চম প্ৰশ্নটো তেতিয়াহ'লে সুধিছোঁ, এইটো লাষ্ট প্ৰশ্ন, ভালকৈ উত্তৰ দিবা দেই। কোৱাচোন তুমি, যে মংগল গ্ৰহত যে প্ৰাণী আছে তুমি বিশ্বাস কৰা নেকি? ছাৰ বহুতে পৰীক্ষা নিৰীক্ষা কৰি আছে বৈজ্ঞানিকসকলে, কিন্তু মোৰ বিশ্বাস নহয়। সুন্দৰ, পাৰিছা, ভাল হৈছে। তুমি যোৱা। থেংক ইউ ছাৰ, থেংক ইউ। মোক প্ৰশ্নকেইটা উত্তৰ দিব পাৰিলে নাই বাৰু আপুনি? মোৰ গোটেইকেইটা শুদ্ধ উত্তৰ হৈছে। বেয়া নাপায় যদি উত্তৰকেইটা ক'ব নি বাৰু? প্ৰথমটো হৈছে কৰোণা, 2 নম্বৰটো মহাত্মা গান্ধী, 3 নম্বৰটো দল ঘাঁহ, 4 নম্বৰটো মংগল গ্ৰহ, আৰু 5 নম্বৰটো হৈছে পৰীক্ষা নিৰীক্ষা চলি আছে বৈজ্ঞানিকসকলে, কিন্তু মোৰ বিশ্বাস নহয়। ধন্যবাদ। মই যি প্ৰশ্ন দিম তুমি ভালকৈ উত্তৰ দিবা দেই। হ'ব ছাৰ। কোৱা তেন্তে, তোমাৰ নামটো কি? ছাৰ কৰোণা। কৰোণা এটা নাম হ'ব পাৰে চাগে। দ্বিতীয়টো কোৱা তেতিয়াহ'লে, তোমাৰ দেউতাৰ নাম? ছাৰ মহাত্মা গান্ধী। মহাত্মা গান্ধী হ'ব পাৰে চাগে। 3 নম্বৰ প্ৰশ্নটো তেতিয়াহ'লে কোৱা, আমাৰ মানুহৰ প্ৰধান খাদ্য কি বাৰু? ছাৰ আমাৰ মানুহৰ প্ৰধান খাদ্য দল ঘাঁহ ছাৰ, দল ঘাঁহ। তুমি কি কথা কোৱাহে? তোমাৰ ঘৰ ক'ত? ঘৰ ছাৰ মংগল গ্ৰহ, ছাৰ মংগল গ্ৰহ। কি কথা কোৱাহে তুমি পাগল নেকি? ছাৰ পৰীক্ষা নিৰীক্ষা কৰি আছে বৈজ্ঞানিকসকলে, কিন্তু মোৰ বিশ্বাস নহয় ছাৰ।